Hello everyone. স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ মই নবনীতাই আৰু মই এতিয়া বহি আছো আগফালৰ বান্দাত আৰু কাষৰ ঘৰতে মাতিছা যি ভাত খাব দিনতে সো এতিয়া মাহত যাব এফালে আৰু এতিয়া মই বনামগে পালেং পুৰি যেহেতু আজি দিনত ভাত বনোৱা নহয় তেনেহলে ৰাতিপুৱা চাহ কাপটো খালোৱে আৰু আজি হৈছে 14 ফেব্ৰুৱাৰী আৰু আজি 14 ফেব্ৰুৱাৰী যেহেতু মোৰ নবনীতা কিচেন এণ্ড ব্লগৰ ফালৰ পৰা সকলোলৈকে মৰম আৰু শুভেচ্ছা থাকিলে আৰু এনেকুৱা নহয় যে ভ্যালেন্টাইন ডেটো অকল কাপুলৰ কাৰণে বা অকল হাজবেণ্ড ওয়াইফ বা কাপুলখিনিৰ কাৰণে হেতু নহয় সকলোলৈকে সকলোৰে মাজতে ভ্যালেন্টাইন ডেটো থাকে যদি আমি ৰাখিব জানো হেতুৱে আৰু ভাল পোৱাটো নিস্বাৰ্থ আৰু মৰম চেনেহবিলাক সঁচা হ'লে প্ৰতিটো দিনেই স্পেচিয়েল হয় মানুহৰ কাৰণে বা প্ৰতিজন ভাল পোৱাৰ কাৰণে স্পেচিয়েল হয় যদি আমি সেইখিনি সৎভাৱে সৎভাৱে কটোৱাব জানো বা সৎভাৱে ৰাখিব জানো তেনেহ'লে প্ৰতিটো দিনেই স্পেচিয়েল হয় আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে মোৰ আহিব লগা সংসাৰখন বা আহিব লগা দিনকেইটা মোৰো ভালেৰে যাওক মোৰো সুখী হওক সেইটোৱে কামনা কৰিব তেনেহ'লে চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু শেষত জনাবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল তেনেহ'লে ব'লক এতিয়া পালেং পুৰি বনাওঁগৈ আৰু এয়া বনাব লৈছে পালেং পুৰি মই পালেংখিনি অলৰেডি ইয়াত দিলোঁ অলপ যিখিনি আছিলে সেইখিনিও দি দিছোঁ আৰু পিছত পানী দৰকাৰ হৈছিল ইয়াতে মই ৰিফাইন দিলোঁ নিমখ দিলোঁ গোটেইখিনি দি পেলাই মই মোৰ ষ্টাইলতে বনাইছোঁ যিহেতু জলদিও হৈ আছে দাদা আৰু মা যাব এফালে সেইকাৰণে জলদিও হৈ আছে সেইকাৰণে ইমাৰ্জেঞ্চি বনাইছোঁ আৰু পটাপট আপোনালোকে পিঁয়াজ বা ধনিয়া আপোনালোকে যি মন যায় ইয়াত দিব পাৰে মিক্সিত মাৰি পালেংখিনিৰ লগতে মই একো দিয়া নাই অনলি পালেংখিনি ছিঙি আনি পেলাই তাৰ পৰা মিক্সিত মাৰি পেলাই অকণমান পানী দি ইয়াতে দি দিছোঁ ৰিফাইন আৰু নিমখৰ লগত আৰু এইখিনি ভালমতে সানি আছোঁ এতিয়া আটাটো ৰেডি হৈ গ'ল ৰুটি বনাবৰ কাৰণে মই ৰেষ্ট কৰিবলৈ ৰাখি নিদিলোঁ কাৰণ আপোনালোকে 10 মিনিট বা আধা ঘণ্টা ৰেষ্ট কৰিব দিলে বহুত ধুনীয়া হয় সকলোৱে জানেই হেতু কিন্তু মোৰ যেহেতু টাইপ নাই মাহঁতৰ জলদি হৈ আছে হেতু কাৰণে পটাপট বনাই দিলোঁ তেল গৰম হৈ আহিল আৰু বেলি থোৱা ৰুটি কেইখন মই এখন এখনকৈ ভাজি ল'লোঁ ৰুটি হৈ গ'ল ৰেডি দাদাক দিলোঁ দাদাই খালে তাৰপিছত খাই যোৱা নাই বাৰু খাই কৰি ল'লে সি যাব এতিয়া তাকে আমিও খাই লওঁ সেয়া ৰুটি ভণ্টিয়ে মই মাহঁতকো গৈ লওক তাৰপিছত সেয়া আৰু চাই থাকক ভিডিঅ'টো মোৰ কি দেখাব পাৰোঁ আজি আৰু ওচৰত মানুহৰ ঘৰত খানাও আছে তাতো যাম সেয়াও যদি কৈছোঁ আপোনালোকক আকৌ কৈ নাথাকোঁ বাৰু বাৰে বাৰে তেতিয়া চাই থাকক মোৰ ভিডিঅ'টো আমি চাহ খালোঁ চাহ খাই লৈ সেয়া মাহত যাবলৈ ওলাইছে এফালে মিক্সিত মাৰি দিম এতিয়া লাগিবই ন ঠিক আছে এই আদা নহৰু মিক্সিত মাৰি দিব লাগে তাকে মাৰি দিওঁ তাতে নিমন্ত্ৰণো আৰু এফালে আদা নহৰু মাৰি দিব লাগে মিক্সিতে আৰু সেয়া মাহত যাবলৈ ওলাইছে অকণমান এফালে কাম এটা আছে তাতে মাহতো গৈ লওক তাৰপিছত মই এইখিনি মিক্সিত মাৰি দিওঁ তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ চ' লাহে লাহে ইলেকশ্যনৰ ঢৌ আহি গ'ল আৰু বাইক ৰেলী হৈ আছিল ৰাস্তাৰ সন্মুখেদি বাইক ৰেলী হৈছিলে
সেইকাৰণে ভাবিলোঁ ক্লিপটো অকণমান ধৰি ৰাখিলোঁ। হাই এভৰিৱান, আৰু এয়া ওলালোঁ মানে আৰু ওচৰৰ কাষৰ মানুহ ঘৰলৈ যাম, কিনো ওলাম। তথাপিতো মানুহ যিহেতু আহিছে সেইকাৰণে ভাবিলোঁ অকণমান মেকআপ নহয় আৰু ক্ৰীম অকণ সানিলোঁ মুখত, যিহেতু মই ইমান ক্ৰীম চিম সানি নাথাকোঁ ঘৰত থাকিলে। চ' ক্ৰীম অকণ সানিলোঁ, লিপষ্টিক অকণ সানিলোঁ আৰু ৰেড কালাৰ ফ্ৰুট এটা লৈছোঁ। কেনেকুৱা লাগিছে বাৰু ক'ব। আৰু কুৰ্তিটো চেঞ্জ কৰি ল'লোঁ। সেয়াই আৰু তাকে ওলালোঁ। এতিয়া অকণমান ৰ'দত বহোঁ, গৈ পেলাই তালৈ যাম। তাত যদি কিবা দেখাব পাৰোঁ, আৰু বাহঁতক যদি আমাৰ ঘৰৰ কাষৰে যিহেতু বা হয়, বিয়া দিলে আপোনাৰ নগাঁৱৰ পানীখাতি বুলি ক'লে নগাঁওসকলে চিনি পাব, তাতে বিয়া দিছিলে। আজি প্ৰায় হ'ল বহুত বছৰেই হ'ল। ল'ৰা ছোৱালী ডাঙৰ হ'ল, ছোৱালী তুলনি হ'ল, ল'ৰা ডাঙৰ হ'ল, মানে সেয়া আৰু ডাঙৰ হ'ল আৰু ল'ৰা ছোৱালী। চ' সিহঁতৰ ঘৰলৈকে যাম, তাকে দেখাম আৰু কি দেখাব পাৰোঁ। চাই থাকক মোৰ ভিডিঅ'টো। আৰু মই আহিছোঁ বাহঁতৰ ঘৰলৈ, আৰু আপোনালোকক মই অকণমান পৰিৱেশটো দেখাওঁ, যিহেতু ওচৰত ডেক লগাই আছে। আৰু এয়া হৈছে আলহী, আজি আলহীক নিমন্ত্ৰণ জনাইছে ভাত খাব। এয়া সকলোবিলাকে আলহী আহিছে, বহি আছে। ময়ো এতিয়া আহিলোঁ আপোনালোকৰ আগত, ভাবিলোঁ আৰু কি বনাইছে মই আপোনালোকক দেখাই আছোঁ। এয়া মই পাকঘৰলৈ আহিছোঁ। এয়া চালাডৰ কাৰণে, এয়া চালাড ন চালাড, আৰু এয়া চালাডৰ কাৰণে ৰাখি থৈছে। আৰু ইয়াত এয়া কি বনাই হৈ গ'ল? মাছৰ মাংস চব হৈ গ'ল, আপুনি কৈ দিয়ক। দালি মাছ মাংস চব হৈ গ'ল, চালাড হ'ল, পাপৰ ভাজি আছে। হয়। আপোনালোক ক'ৰ পৰা আহিছে, মানে ক'ৰ পৰা আহিছে আজি নিমন্ত্ৰণ? আমি চলচলিৰ পৰা আহিছোঁ, মাহঁতলৈ আহিছোঁ। আৰু বা কি হয় আপুনি? মোৰ বৌ হয়। বৌ হয় ন, মানে আপুনি বাৰ হেৰি হয়, মানে নন্দেক হয় ন। ঠিক আছে। আৰু এয়া ভিনদেউ হয়। ভিনদেউ নমস্কাৰ। কাম কৰি আছে। ঠিক আছে। এয়া ডিম ফ্ৰাই কৰি ৰাখিছে। আৰু সকলোকে আমাকো নিমন্ত্ৰণ জনালে ববৌয়ে। চ' আহিলোঁ, এয়া চবে লাগি আছে পাকঘৰত। এয়া সকলোখিনি ইমানেই ভাল লাগিছে, পৰিৱেশটো বহুত ভাল লাগিছে। যদিও মই চিনাকি নহয়, তথাপিতো একদম নিজৰ চিনাকি মানুহৰ নিচিনা লাগিছে সকলোকে। এয়া হাই কৰি দিয়া। এয়া এইজনী হৈছে বাজনী, এয়া হৈছে বা ভণ্টি। নমস্কাৰ দেই। বাই মানে খুব বিজি আছে, বেঙেনা পুৰা। এয়া বেঙেনা পুৰি আছে। চ' মই পাহৰি আছিলোঁ, এয়া বেঙেনা গুচাই আছে। একেটা আমাৰ ওচৰৰ খুৰী হয়। হাই কৈ দিয়ক। আৰু এয়া হৈছে আমাৰ বৌ, যাৰ ঘৰত আজি আমি নিমন্ত্ৰণটো পাইছোঁ। সেয়া হৈছে, আৰু এখেতকতো চিনিয়ে পাইছে আৰু বাৰু। ঠিকে আছে। তাৰপিছত তেনেহ'লে খাওঁতে লগ পাই আছোঁ সকলোকে। আৰু আপোনালোকে কিবা ক'ব নেকি? কওক। ভাল লাগিলে গাঁওখনলৈ আহি। হয়। আপোনাৰ ঘৰ চলচলি ন, মানে বাৰ কি হয়? ননদ হয় ন। আপুনিও ননদে নে? ভাগিন ন। ঠিক আছে। হাই। ঠিক আছে। সকলোকে ভাল লাগিছে, মানে সঁচাকৈ বহুত ভাল লাগিছে সকলোকে লগ পাই। যদিও আজি প্ৰথম লগ পাইছোঁ, আৰু সেয়া যে চিনি পাইছে, আৰু ওচৰৰ সেয়া চিনি পাইছে, নাচি বাগি ক'বই নোৱাৰা হৈ আছে। ঠিক আছে। তেনেহ'লে একেবাৰে খাওঁতে বাৰ ছোৱালী হয়, আৰু ল'ৰাটো আগফালে আছে চাগে, মই আগফালে আছে চাগে। আৰু এয়া বাৰ শাহুৱেক হয়। এয়া শুই আছে অকণমান। আপোনালোকৰ কৃষ্ণ আইতা, কৃষ্ণ দেই। ইউটিউবত দিম কাইলৈ। ঠিক আছে। আৰু আপোনাৰ ঘৰ কচলুখাত ন? ঠিক আছে। হেৰি কচলুখা কোন শংকৰ নগৰ ন? ঠিক আছে। আৰু এয়া চুতীয়াগাঁও ন? ঠিক আছে। ভাল লাগিছে সকলোকে লগ পাই, একদম নিজৰ মানুহৰ নিচিনা লাগিছে। তাকে ভাবিলোঁ অকণমান সকলোকে দেখাওঁ বুলি। ধুনীয়া লাগিছে সঁচাকে মানে ভাল লাগিছে। এয়া বাৰ হৈছে, বাৰ নন্দেক ন, বাৰ নন্দেক হয়। নন্দেকে হয়। এয়া ধুনীয়া নাচি আছে, দেখিছেনে? বহুত ধুনীয়া, একদম মিচিকিয়া হাঁহি মাৰি নাচি আছে। ঠিক আছে। ধুনীয়া লাগিছে, সকলোকে ধুনীয়া লাগিছে। সকলোৱে খাবলৈ লৈছে, বহিছে। ময়ো যিহেতু তলত খাব নোৱাৰোঁ, মই এনেকৈ ওপৰতে খাব লাগিব। চ' ভাত পানী খাই লওঁ, তাৰপিছত আকৌ আপোনালোকক দেৰিকৈ লগ পাইছোঁ।
আৰু আজি হৈছে 15 ফেব্ৰুৱাৰী। কালি আৰু দুপৰীয়া ভাত খোৱাৰ পিছত ব্লগ বনোৱা নহ'ল আৰু এলাহো লাগিল, ভাগৰো লাগিলে। তো মাহী ল'ৰাটো আছিল, তাৰ লগতো কথা পাতিলোঁ আৰু এনেকৈয়ে ব্লগো বনোৱা নহ'ল, পাহৰাও হ'ল, দুইটাই হ'ল বাৰু। আজি 15 ফেব্ৰুৱাৰী আৰু পৰহিলৈ মানে 17 ফেব্ৰুৱাৰীত দেউতাৰ শ্ৰাদ্ধ পৰিছে, মানে প্ৰতিবাৰে 17 ফেব্ৰুৱাৰীত দেউতাৰ শ্ৰাদ্ধৰ দিন। চ' তাৰো অকণমান ইমান বহুলে একো কৰা নাই, জাষ্ট প্ৰসাদ দিয়া হ'ব আৰু সেয়া আৰু তেনেকৈ প্ৰসাদ দিলেওতো আয়োজনটো কৰিবই লাগে, সৰু হওক ডাঙৰ হওক। চ' সেয়া এইফালে বনাই আছোঁ মই লাও বাকলি ভাজি, আপোনালোকক এয়া দেখাই আছোঁ। সেয়া লাও বাকলি ভাজি আৰু লাও বাকলি ভাজি খাই সকলোৱে ভালেই পায় নিশ্চয়, ৰুটিৰ লগতো খাব পাৰে বা ভাতৰ লগতো খাব পাৰে। ত' লাও বাকলি ভাজিকণো শেষ মানে বনাই কমপ্লিট হওক, তাৰপিছত মই আকৌ লগ পাই আছোঁ আপোনালোকক। হেল্ল' এভৰিৱান, আৰু মোৰ চব্জি বনাই হৈ গ'ল আৰু এতিয়া জলপান অকণ অথনি খালোঁ, যিহেতু ভাত খাম আৰু এইকেইদিন মানে ভাতটো ৰাতিপুৱা খোৱাই হোৱা নাই, জলপানেই খাই থকা হৈছে। আৰু ভাতটো অকণ সোনকালে খাই দিওঁ বাৰু, মই দুটা হৈতেলৈ নাথাকোঁ, খুব বেছি মই 12:30 বা 1 আগতেই মই ভাতকেইটা খাই দিওঁ। আপোনালোকক আৰু এটা কথা জনাওঁ বুলি ভাবিলোঁ, যিহেতু দেউতাৰ শ্ৰাদ্ধ বুলি মই কৈয়ে আছোঁ আপোনালোকক 17 ফেব্ৰুৱাৰী, আৰু সেই দিনটোতে দেউতাৰ মানে মৃত্যুৰ দিনটোতে মোৰো বাৰ্থডে হয় আৰু মাহঁতে বাৰ্থডে আৰু শ্ৰাদ্ধ প্ৰায় একেলগেই পতা নিচিনা, কিন্তু মানে এইবাৰ বা কেতিয়াবা বা এইবাৰো নকৰে, মানে বাৰ্থডেটোতকৈ মোৰ বাৰ্থডে ডেটটোতকৈ 2-3 দিন পাছত পাতিম বুলি কৈছে। আৰু সেয়া আৰু বাৰ্থডেটো মোৰ তেনেকৈ ইমান পতা নহয় যিহেতু, আৰু সৰুতে যিহেতু পাতিছিলে, কিন্তু এতিয়া তেনেকৈ পতা নহয়। আৰু সেয়াই আৰু যদি পাতে তেনেহ'লে 2 দিন বেককৈ কৰিম। ময়ে কৈছোঁ যে এনেকুৱা নালাগে, দেউতাৰ শ্ৰাদ্ধটো যিহেতু মেইন, সেইটো কাৰণে দেউতাৰ শ্ৰাদ্ধটোকে পতা হওক। যোৱাবাৰো এনেকৈ ভালকৈ পতা নহ'ল, চ' এইবাৰ যোৱাবাৰ প্ৰসাদো তেনেকৈ দিয়া হোৱা নাছিলে, মোৰ বেমাৰ আছিলে সেইটো কাৰণে। চ' এইবাৰ মানে সৰুকৈ হ'লেও পাতিম বুলি ভাবিছে, আৰু যিহেতু আপোনালোকে সকলোখিনি গম পাই থাকিব। আৰু মোৰ চেনেলটো যদি চাই ভাল পায় বা মোৰ ব্লগবোৰ চাই ভাল পায়, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ছাবস্ক্ৰাইবৰ কাষত থকা ন'টিফিকেশ্যনটো অন কৰি ৰাখিব, তেতিয়াহে মই আহিব লগা ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। চ' আৰু যোনসকল ভিউৱাৰ্ছ বা ছাবস্ক্ৰাইবাৰ মোৰ শেষলৈকে ভিডিঅ'টো চাই আছে, সেইসকলক মোৰ ফালৰ পৰা বহুত ধন্যবাদ। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।